নমস্কাৰ জনাইছোঁ সকলোকে। আজি বনাম মই আদাৰ পাতৰ ৰসেদি ভাঙোন মাছৰ জোল। যা যোগাৰ কৰি লৈছোঁ এয়া ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া মই মিক্সিত আদাৰ পাতখিনি যে আছিলে সেইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্ট হৈ গ'ল। কেৰাহীটো পাতি লৈছোঁ, তাত তেল দি কিনে তেলখিনি গৰম হোৱাৰ পিছত মাছকেইটা ধুনীয়াকৈ এটা এটাকৈ দি লৈছোঁ। এতিয়া মোৰ মাছখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া মোৰ মাছ ভজা ধুনীয়াকৈ হৈ গ'ল। সেই তেলতে দুটামান পাঁচফোৰণ দি এটা জলকীয়া দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দি পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ মই লৰাই ভাজি ল'ম। তাত এতিয়া মই আদা নহৰু পেষ্টখিনি দি লৈছোঁ। এতিয়া আদা নহৰু পেষ্টখিনিও এতিয়া ধুনীয়াকৈ লৰাই ধুনীয়াকৈ ভাজি ল'ম। তাত এতিয়া সোৱাদ অনুসৰি মই নিমখ হালধি দি লৈছোঁ। সেইখিনি এতিয়া ধুনীয়াকৈ লৰাই ভাজি ল'ম। দুটা আলু বইল কৰি লৈছিলোঁ, সেইখিনিও তাত দি দিছোঁ। সেইখিনিও ধুনীয়াকৈ মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ ভাজি লৈছোঁ। এয়াবোৰ ভজা হৈ গ'ল। তাত এতিয়া আদাৰ যিখিনি পাতৰ ৰস ওলাই লৈছিলোঁ সেইখিনি এতিয়া ধুনীয়াকৈ তাত দি লৈছোঁ। উতল আহিব দি দিছোঁ। এতিয়া উতল অহাৰ পিছত তাত মাছকেইটা ধুনীয়াকৈ দি দিছোঁ। মাছকেইটা দি ধুনীয়াকৈ এতিয়া এয়া লৰাই ধুনীয়াকৈ উতল আহিব এৰি দিম। এয়া উতল আহিব এৰি দিছোঁ। এয়া মোৰ এতিয়া মাছৰ জোল ৰেডি। এয়া মোৰ আজিৰ থালিখন। কেনেকুৱা পালে? প্লিজ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ভিডিঅ'টো চাই কোনেও ফ'ল' কৰি নিদিয়ে, প্লিজ ফ'ল' কৰি দি দিব।